মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো ৰাজ্য চৰকাৰে নিবনুৱা যুৱক যুৱতীৰ বাবে পুনৰ এখন আঁচনি ৰূপায়ণ কৰিবলৈ ওলাইছে, যিখন আঁচনিৰ জৰিয়তে এজন নিবনুৱা যুৱক বা যুৱতীয়ে চৰকাৰৰ ফালৰ পৰা 1 লাখ 3 লাখ নাইবা 5 লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব। তো আপুনি যদি এগৰাকী নিবনুৱা হয় তেন্তে চৰকাৰৰ ফালৰ পৰা এই যিটো অনুদান এইটো আপোনালোকে এই বছৰৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম নামৰ এখন আঁচনি ৰূপায়ণ হ'বলৈ গৈ আছে, যিখন আঁচনি এই মাহৰে 23 ছেপ্টেম্বৰত লঞ্চ কৰা হ'ব। আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ 1 লাখ 3 লাখ আৰু 5 লাখ টকা পৰ্যন্ত প্ৰদান কৰা হ'ব। তো এই যিখিনি টকা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব, টকাখিনিৰ 50% কমপ্লিট অনুদান হ'ব। আৰু তাৰ যি 50% থাকিব সেইখিনি আপোনালোকে পুনৰ উভতাই দিব লাগিব, কিন্তু তাৰ বাবদ কোনো ধৰণৰ সুদ দিব নালাগে। একদম সুদবিহীনকৈ 50% আপোনালোকে উভতাই দিব লাগিব, আৰু উভতাই দিবলৈও আপোনালোকে 5 বছৰৰ এটা সময় লাভ কৰিব। যদি উদাহৰণ হিচাপে ক'বলৈ যাওঁ, আপুনি যদি 1 লাখ টকা এটা চৰকাৰৰ পৰা লাভ কৰে তেন্তে তাৰ 50,000 টকা কমপ্লিট আপোনাৰ নিজৰ হ'ব, আৰু 50,000 টকা এটা আপুনি পুনৰ উভতাই দিব লাগিব। উভতাই দিবলৈ আপোনালোকে 5 বছৰৰ এটা সময় পাব। 5 বছৰ পিছতহে 50,000 টকা উভতাই দিব লাগিব, আৰু সেইটো কিস্তিত উভতাই দিব লাগিব। ঠিক একেদৰে যদিহে আপুনি 3 লাখ টকা পায় তেন্তে 1.5 লাখ টকা কমপ্লিট আপোনাৰ নিজৰ হ'ব, আৰু বাকী 1.5 লাখ টকা 5 বছৰৰ পিছত কিস্তি হিচাপত আপোনালোকে বেংকলৈ উভতাই দিব লাগিব, আৰু 5 লাখৰ ক্ষেত্ৰতো সেই একেই হ'ব। তো এখন অভিনৱ আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 23 ছেপ্টেম্বৰৰ পৰা লঞ্চ হ'বলৈ গৈ আছে। তো এই যি আঁচনি, এই আঁচনিখনে প্ৰথম বছৰত 1 লাখ এনেকুৱা নিবনুৱা যুৱক যুৱতীক এই ধনৰাশি প্ৰদান কৰিব, আৰু তাৰ নেক্সট বছৰত পুনৰ 1 লাখ, মানে 1 লাখ 2 লাখ নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰৰ ফালৰ পৰা এই অনুদানখিনি লাভ কৰিবলৈ সক্ষম হ'ব। তো এতিয়া কথাটো হৈছে যে ধনখিনি আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব। তো এই যিখন আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে, আঁচনিখনৰ উদ্দেশ্য হৈছে যে নিবনুৱা যুৱক যুৱতীসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে। তো এই ধন পাবলৈ আপোনালোকে প্ৰথম কথা হ'ল যে এটা প্ৰজেক্ট ৰেডি কৰিব লাগিব। আপুনি ধনটো ক'ত ব্যৱহাৰ কৰিব, কি কামত ব্যৱহাৰ কৰিব, তাৰ এটা প্ৰজেক্ট ৰেডি কৰিব লাগিব। যদি আপুনি ভাবে যে এখন মই ফাৰ্ম খুলিম, তো ফাৰ্মখনৰ এটা ডিটেইলছ প্ৰজেক্ট ৰেডি কৰিব লাগিব। আপুনি তেনেকুৱা যদি কিবা এখন ব্যৱসায় কৰিম, দোকান এখনে দিম, তো তাৰ এটা প্ৰজেক্ট ৰেডি কৰিব লাগিব। কেনেকুৱা কি আপুনি কাম কৰিব ওলাইছে তাৰ ডিটেইলছ এটা প্ৰজেক্ট ৰেডি কৰিব লাগিব। আৰু সেই প্ৰজেক্টটো আপুনি কোনোবা অভিজ্ঞ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ জৰিয়তে বনাই ল'ব পাৰে, বা তাৰ যদি চেম্পল বিচাৰে প্ৰজেক্টটো কেনেকৈ বনাব লাগে, তাৰ চেম্পল কিছুমান মোৰ ওচৰত আছে। আপুনি মোক ইনষ্টাগ্ৰামত যোগাযোগ কৰিলে মই সেই চেম্পলটো আপোনালোকক দি দিব পাৰিম। তো সেই প্ৰজেক্টটো আপুনি এতিয়াই সাজু কৰক, কাৰণ এই আঁচনিখন লঞ্চ হোৱাৰ লগে লগে যেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো আৰম্ভ হ'ব 23 ছেপ্টেম্বৰৰ পৰা, তেতিয়া কিন্তু আপোনালোকক প্ৰয়োজন হ'ব। তো আপোনালোকে প্ৰজেক্টটো এতিয়াৰ পৰাই ৰেডি কৰক। তাৰপিছত আপোনালোকে 23 ছেপ্টেম্বৰত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাৰ যোগ্যতাৰ ভিত্তিত এডুকেশ্যন কোৱালিফিকেশ্যন চাব, বয়স চাব, বিভিন্ন পেৰামিটাৰ্ছ আছে, সেইসমূহ চেক কৰি আপোনাক সেই হিচাপে 1 লাখ বা যদি যোগ্য হয় 3 লাখ, আৰু যদিহে যোগ্য হয় 5 লাখ টকা পৰ্যন্ত প্ৰদান কৰিব। আৰু যিসকলে ইতিমধ্যে এষ্টাব্লিছ বিজনেছ কৰি আছে, কিবা এটা ব্যৱসায় কৰি আছে, তো তেওঁলোকৰ কাৰণেতো সুবিধা আছেই, তেওঁলোকে লাভ কৰিবই। গতিকে আপোনালোকে এই আঁচনিখনৰ বাবে সাজু হওক, চৰকাৰৰ ফালৰ পৰা এই অনুদানখিনি লাভ কৰিব। তো বহুতে ভাবিব পাৰে যে ইমান টকা এনেই দিব নেকি। তো অলৰেডি চৰকাৰে স্বয়ং আঁচনিৰ জৰিয়তে 30,000কৈ টকা দি থৈ দিছে, আপোনালোক বহুতে জানেই। গতিকে এই আঁচনিখনো ৰূপায়ণ কৰিব, এই ধনখিনিও প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে যি কৈ আছে সেই কাম কৰি আছে। গতিকে মুখ্যমন্ত্ৰীৰ এই আঁচনিখনৰ ওপৰত সন্দেহ নকৰিব। আপোনালোকে প্ৰজেক্ট ৰেডি কৰক, আৰু সেই প্ৰজেক্ট অনুসৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ 23 ছেপ্টেম্বৰৰ পৰা খুব সম্ভৱ আৰম্ভ হ'ব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সাজু হওক, আপোনালোকৰ হাতলৈ এটা মোটা অংকৰ ধন চৰকাৰৰ ফালৰ পৰা আহি আছে। তো তাৰ ডিটেইলছ ভিডিঅ' আহি থাকিব, যেতিয়া গাইডলাইনছ প্ৰকাশ কৰে সকলো আপোনালোকে এই চেনেলটোৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব। তো ভিডিঅ'টোত এইখিনি এটা আপডেটছ আপোনালোকক জনালোঁ। যদি ভাল পালে তেন্তে লাইক কৰিব, আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।